বন্ধুবান্ধৱসকল চৰকাৰৰ ফালৰ পৰা নতুনকৈ এটা আঁচনি মুকলি কৰা হৈছে আৰু এই আঁচনিত আপোনালোকে বহু ধৰণৰ সুবিধা লাভ কৰিব পাৰিব। এই আঁচনিত আপুনি যদি কোনো ধৰণৰ কাম আৰম্ভ কৰিব বিচাৰে, কোনো ধৰণৰ কাম শিকিব বিচাৰে বা কোনো ধৰণৰ বিজনেছ আৰম্ভ কৰিব বিচাৰিছে, কোনো এটা বিজনেছ যদি আপুনি আৰম্ভ কৰিব বিচাৰিছে আৰু যদি আপোনাৰ হাতত পইচা নাই বা এই বিজনেছৰ বিষয়ে আপুনি যদি কোনো বিষয়ে নাজানে, তেন্তে আপোনালোকে বিজনেছটো আৰম্ভ কেনেকৈ কৰিব চৰকাৰৰ ফালৰ পৰা আপোনাক মাৰ্কেটিং শিকাই দিয়া হ'ব, লগতে আপোনাক কাম শিকাই দিয়া হ'ব। যদি আপুনি কাম কৰিব বিচাৰে তেন্তে কামৰ বিষয়ে আপোনাক শিকাই দিয়া হ'ব আৰু ইয়াৰ লগতে যদি আপুনি বিজনেছ আৰম্ভ কৰিব বিচাৰে তেন্তে আপোনাক বিজনেছৰ বিষয়ে শিকাই দিয়া হ'ব আৰু সেই শিকোৱাৰ সময়তে সেই ট্ৰেইনিংৰ সময়তে আপোনাক প্ৰতিদিনে 500 টকা দিয়া হ'ব, লগতে আপোনাক 15,000 টকা ডাইৰেক্ট আপোনাৰ হাতত দিয়া হ'ব। ইয়াৰ লগতে আপোনাক ক্ৰেডিট সাপোৰ্ট দিয়া হ'ব আৰু ইয়াৰ লগতে আপোনাৰ ট্ৰেইনিংটো কমপ্লিট হোৱাৰ পাছত আপোনাক লোন হিচাপত 1 লাখ টকা দিয়া হ'ব, পাছত আপোনাক 2 লাখ টকা দিয়া হ'ব। সো ফ্ৰেণ্ডছ, আপোনালোকে এই আঁচনিত কেনেকৈ আবেদন কৰিব পাৰিব আৰু ইয়াত আপোনালোকে কি বেনিফিটছ সমূহ লাভ কৰিব পাৰিব আৰু ইয়াত কোনসকলে এপ্লাই কৰিব পাৰিব, কেনেকৈ এপ্লাই কৰিব পাৰিব, মই এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আৰু জনাই দিম। সো ফ্ৰেণ্ডছ, আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰিছো। প্ৰথম ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিছো, সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট এইটো পেজলৈ আহিব পাৰিব। অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। এতিয়া আপুনি চাব পাৰিব ইয়াত দি আছে মাইক্ৰ, স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ দি আছে। ইয়াত আপোনালোকে নিশ্চয় বুজি পাইছে। ইয়াত যিসকলে বিজনেছ কৰিব বিচাৰে বা বিজনেছ আৰম্ভ কৰিবলৈ বিচাৰিছে, যিসকলে অলৰেডি বিজনেছ কৰে বা আৰম্ভ কৰিব বিচাৰে সেইসকলৰ বাবে বা যিসকল যুৱক যুৱতীয়ে কাম নকৰা আছে, আনএমপ্লয়মেণ্ট যিসকল যুৱক যুৱতী আছে সেইসকলৰ বাবে এই আঁচনিত আপোনালোকে চাব পাৰিব কিমান মানুহে অলৰেডি এপ্লাই কৰিছে। ইয়াত আপোনালোকে চাব পাৰিব নাম্বাৰ অফ এপ্লিকেশ্যন সাবমিটেড, ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইমান মানুহে অলৰেডি এপ্লাই কৰিছে। তাৰ পাছত ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে পঞ্চায়তত যিসকলে এপ্লাই কৰিছিল সেইসকলৰ সংখ্যা ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। তাৰ পাছত আপোনালোকে চাব পাৰিব ইয়াত কমিটিত যিসকলে এপ্লাই কৰিছিল সেইসকলৰ সংখ্যা ইয়াত কিমান। এতিয়া এই নতুন পৰ্টেলত ইমান মানুহে অলৰেডি এপ্লাই কৰিছে আৰু আপোনালোকে এপ্লাই কৰাৰ বাবে ইয়াত প্ৰথম মই আপোনালোকক দেখুৱাম যে আপোনালোকে কি বেনিফিটছ পাব। তাৰ পাছত মই দেখুৱাম যে আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব। ইয়াত প্ৰথম আপুনি চাব পাৰিব ইয়াত দি আছে 3 লাইন, আপুনি 3 লাইনত ক্লিক কৰিব। তাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে স্কিম বেনিফিটছ, ইয়াত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। এতিয়া প্ৰথম আপুনি চাব পাৰিব ইয়াত দি আছে স্কিম বেনিফিটছ। এই স্কিমৰ বেনিফিটছ কি ইয়াত লিখা আছে, ইয়াত আপোনালোকে কমপ্লিট পঢ়ি পিনি চাব পাৰিব। মই ইয়াত আপোনালোকক জনাই দিম। ইয়াত আপুনি প্ৰথম চাব পাৰিব ইয়াত দি আছে ৰিকগনাইজেশ্যন এজ বিশ্বকৰ্মা ট্ৰুক চাৰ্টিফিকেট এণ্ড আইডি কাৰ্ড। প্ৰথম 1 নম্বৰত কোৱা হৈছে যে আপোনাক এখন চাৰ্টিফিকেট দিয়া হ'ব, লগতে আপোনাক এখন আইডি কাৰ্ড দিয়া হ'ব আৰু সেই আইডি কাৰ্ড আৰু সেই চাৰ্টিফিকেটৰ জৰিয়তে আপুনি যিকোনো চেণ্টাৰত গৈ আপুনি কাম কৰিব পাৰিব বা আপুনি চৰকাৰী কোনো চেণ্টাৰত গৈ আপুনি কাম কৰিব পাৰিব সেই আইডি কাৰ্ড আৰু এই চাৰ্টিফিকেটৰ জৰিয়তে। ইয়াৰ পাছত 2 নম্বৰত কোৱা হৈছে যে আপোনাক 5 দিন বা 7 দিন 40 ঘণ্টা আপোনাক ট্ৰেইনিং দিয়া হ'ব আৰু ট্ৰেইনিং দিয়াৰ পাছত আপোনাক ইয়াত আপুনি চাব পাৰিব বি নম্বৰত কোৱা হৈছে যে ইণ্টাৰেষ্ট কেণ্ডিডেট কেন অলছ' এনৰোল ফৰ 15 ডেজ। 5 দিন বা 7 দিন ট্ৰেইনিং দিয়াৰ পাছত আপুনি যদি ইয়াৰ বাবে ইণ্টাৰেষ্টেড হয় তেন্তে আপোনাক এডভান্স আৰু 15 দিন আপোনাক ট্ৰেইনিং দিয়া হ'ব। 120 ঘণ্টা আপোনাক এডভান্স আৰু ট্ৰেইনিং দিয়া হ'ব আৰু শিকাই দিয়া হ'ব আপোনাক। তাৰ পাছত 3 নম্বৰত কোৱা হৈছে যে আপোনাক প্ৰতিদিনে 500 টকা দিয়া হ'ব। আপুনি যেতিয়া ট্ৰেইনিং দিব, ট্ৰেইনিং দিয়াৰ সময়তে আপোনাক প্ৰতিদিনে 500 টকা দিয়া হ'ব। ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে 3 নম্বৰত কোৱা হৈছে। ইয়াৰ পাছত আপুনি চাব পাৰিব ইয়াত 3 নম্বৰত কোৱা হৈছে যে টুল কিটৰ বাবে আপোনাক 15,000 টকা ডাইৰেক্ট আপোনাৰ হাতত দিয়া হ'ব। ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ট্ৰেইনিং দিয়াৰ সময়তে আপোনাক 15,000 টকা দিয়া হ'ব আৰু ইয়াৰ লগতে আপোনাক প্ৰতিদিনে 500 টকা দিয়া হ'ব ইয়াত কোৱা হৈছে। তাৰ পাছত 4 নম্বৰত কোৱা হৈছে যে ক্ৰেডিট সাপোৰ্ট, আপোনাক ক্ৰেডিট সাপোৰ্ট ফুল ক্ৰেডিট সাপোৰ্ট দিয়া হ'ব আপোনাক। তাৰ পাছত আপুনি চাব পাৰিব আপুনি যেতিয়া কাম শিকি ল'ব বা আপুনি যদি কোনো ধৰণৰ বিজনেছ আৰম্ভ কৰিব বিচাৰে আৰু সেই বিজনেছৰ বিষয়ে আপোনাক যেতিয়া কাম শিকোৱাটো কমপ্লিট হৈ যাব, আপোনাৰ মাৰ্কেটিং শিকোৱাটো কমপ্লিট হৈ যাব। তাৰ পাছত ইয়াত কোৱা হৈছে যে 1 লাখ টকা আপোনাক দিয়া হ'ব 18 মাহৰ ভিতৰত আপুনি সেইখিনি ৰিপেমেণ্ট কৰিব লাগিব। আপোনাক লোন হিচাপত আপোনাক 1 লাখ টকা দিয়া হ'ব। ইয়াত প্ৰথমবাৰে কোৱা হৈছে যে আপোনাক প্ৰথমবাৰে 1 লাখ টকা দিয়া হ'ব। আপুনি যিকোনো বিজনেছ আৰম্ভ কৰাৰ বাবে আপোনাক প্ৰথমবাৰে 1 লাখ টকা দিয়া হ'ব আৰু সেইখিনি আপুনি 18 মাহৰ ভিতৰত ৰিপেমেণ্ট কৰিব লাগিব ইয়াত কোৱা হৈছে। তাৰ পাছত ইয়াত কোৱা হৈছে যে দ্বিতীয়বাৰ আপোনাক 2 লাখ টকা দিয়া হ'ব। ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে দ্বিতীয়বাৰ আপোনাক 2 লাখ টকা দিয়া হ'ব। তাৰ পাছত আপোনাক 2 লাখ টকা দিয়া হ'ব আৰু সেইখিনি আপুনি 30 মাহৰ ভিতৰত আপুনি ৰিপেমেণ্ট কৰিব লাগিব। আপুনি 1 লাখ টকাটো 18 মাহৰ ভিতৰত আপুনি ৰিপেমেণ্ট কৰাৰ পাছত আপোনাক ইয়াৰ পাছত 2 লাখ টকা দিয়া হ'ব আৰু সেইখিনি আপুনি 30 মাহৰ ভিতৰত আপুনি সেইখিনি ৰিপেমেণ্ট কৰিব লাগিব ইয়াত কোৱা হৈছে। আৰু প্ৰথমবাৰে আপোনাক যেতিয়া 1 লাখ টকা লোন দিয়া হ'ব সেই সময়ত আপুনি মাত্ৰ 5% আপুনি ইণ্টাৰেষ্ট দিব লাগিব আৰু ইয়াৰ পাছত দ্বিতীয়বাৰে আপুনি 8% আপুনি ইণ্টাৰেষ্ট দিব লাগিব 2 লাখ টকা লোনৰ। সো ফ্ৰেণ্ডছ, আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল। সো ফ্ৰেণ্ডছ, আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে। এই আঁচনিত আপোনালোকে বহু ধৰণৰ সুবিধা লাভ কৰিব পাৰিব। ইয়াত আপোনালোকে চাব পাৰিব ইয়াত আৰু বহু ধৰণৰ সুবিধা আছে, সেইখিনি মই আৰু আপোনালোকক কোৱা নাই। যদি আপুনি PM বিশ্বকৰ্মা যোজনাত আবেদন কৰে তেন্তে আপোনালোকে এইখিনি সুবিধা লাভ কৰিব পাৰিব আৰু যদি আপোনাৰ কমপ্লিট ডেডিকেট ভিডিঅ' লাগে আপুনি কেনেকৈ এপ্লাই কৰিব পাৰিব ইয়াত কমপ্লিট ডিটেইলছত যদি আপোনাৰ ভিডিঅ' লাগে তেন্তে আপুনি নিশ্চয় মোক কমেণ্টত জনাব। আজিৰ এইটো ভিডিঅ'ত কেৱল মাত্ৰ আপোনালোকক জনাই দিছোঁ যে আপোনালোকে ইয়াত কি সুবিধা লাভ কৰিব পাৰিব, কি বেনিফিটছ লাভ কৰিব পাৰিব আৰু যদি আপোনাৰ এপ্লাই আবেদন প্ৰক্ৰিয়া ভিডিঅ' লাগে তেন্তে আপোনালোকে নিশ্চয় মোক কমেণ্টত জনাব। সো ফ্ৰেণ্ডছ, আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল। যদি আপোনালোকে কমেণ্ট কৰে তেন্তে মই নেক্সট ভিডিঅ'ত আপোনালোকক কমপ্লিট দেখুৱাম যে আপোনালোকে PM বিশ্বকৰ্মা যোজনাত আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব, এই আঁচনিত আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব। মই নেক্সট ভিডিঅ'ত আপোনালোকক কমপ্লিট দেখুৱাম। সো ফ্ৰেণ্ডছ, আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল।